নহ'লে মই তোৰ হ'বলগীয়া গিৰিয়েৰৰ হাতত বহুত কিবা কিবি দি থৈ আহিম। কি দিম বুজি পাইছ নহয়? তেতিয়া কিন্তু মোক বেয়া পাই লাভ নাই। গতিকে মোক সেইবোৰ কৰিবলৈ বাধ্য নকৰিবি বুলি আশা থাকিল। চিন্তা কৰি চাবি, তোৰ মাৰ বাপেৰৰ সন্মান এতিয়া তোৰ হাতত। এইবোৰ কি শিকি দিয়াৰ কথা কৈছে? তাৰে মোৰে ফটোহে দিবলৈ কবি। তইতো এনেও ৰক্তিমক তাৰ কথা কৈছিলে, এতিয়া ইমান ভয় খাবলৈ কিটো আছে? তই এনেকুৱা সৰু কথাত ভয় খালে সি চলহে পাব। নহয় তই কথাটো বুজি পোৱা নাই। সি মানুহটো মানে বহুত। তোক মই এতিয়া কেনেকে বুজাও? কি কৰোঁ? কাইলৈ ৰক্তিমক মাতি আঙুঠি চাঙুঠি চব ঘূৰাই দিম। সেইটোৱে ভাল হ'ব বুজিছ? কি বুলি ঘূৰাই দিবি আৰু তাক কি কবি? আৰু ঘৰত কি কবি তই? নাজানো, কম আৰু কিবা এটা। নহ'লে সি মোৰ লগতে মা দেউতাকো। তই মোৰ পৰা কিবা লুকুৱাইছ নেকি? অমলৰ ওচৰত তোৰ কি ফটো আছে? তহঁত তাৰ মানে বহুত আগবাঢ়িছিলি নেকি? নাই আমাৰ মাজত তেনেকুৱা একো হোৱা নাই। সি বহুতবাৰ জোৰ কৰিছিল, কিন্তু মই তাৰ পৰা সদায় দূৰত্ব বজাই ৰাখিছিলোঁ। কিন্তু কি? একো হোৱাই নাই যদি তই কিয় ইমান ভয় খাইছ? কাৰণ সকলো জানি বুজি মই বহুত ডাঙৰ ভুল এটা কৰি থৈছোঁ। এবাৰ নহয়, দুবাৰ নহয়, বহুতবাৰ। মই ফিনিছ ৰশ্মি, মই ফিনিছ। মোৰ এতিয়া কি হ'ব? ৰচোন ধৈৰ্য ধৰ। মোক কি ভুল কৰিলি কচোন ভালকে। প্ৰথম অৱস্থাত সি বহুত ভাল আছিলে। মই তাক বিশ্বাস কৰিছিলোঁ। প্ৰেমত মানুহ অন্ধ হয় বুলি শুনিছিলোঁ, কিন্তু বুৰ্বক হয় বুলি আজি গম পালোঁ। তই ইমান ডাঙৰ এটা ভুল কেনেকৈ কৰিব পাৰিলি? তোক মই কিমানবাৰ কৈছিলোঁ যে অমল বোলাটো ভাল ল'ৰা নহয়, কিন্তু তেতিয়াতো মইতো দুশ্মন হৈ গৈছিলোঁ। নাজানো আৰু এই ভাল ছোৱালীবোৰে পৃথিৱীক কিয় চব কুণ্ডা বদমাছবোৰকে ভাল পাবলৈ পায়। মজা পালি নহয়, এতিয়া ভুগি থাক। এতিয়া গালি পাছত পাৰিবি, এতিয়া কি কৰোঁ সেইটো ক। তোৰ কথা শুনি মোৰেই কাম কৰা নাই। ভাবিবলৈ দে, আৰু তইও ভাব। মই কি ভাবিম সেইটোকে ভাবি পোৱা নাই, আকৌ মোক ভাবিবলৈ কৈছ। এটা কাম কৰ। কি? ৰক্তিমক চব খুলি কৈ দে। তাৰ পাছত যি হয় হ'ব আৰু। এতিয়া মই বেলেগ একো উপায় দেখি পোৱা নাই। কিন্তু তাক মই কেনেকে ক'ম?